সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ গুটিৰ এটা খুবেই ধুনীয়া ৰেচিপি আৰু লগতে কঁঠালৰ গুটিৰ বাকলি আঁতৰোৱা এটা সহজ উপায়। আশা কৰোঁ আপোনালোকৰ কামত আহিব। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অসমীয়া পাকঘৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। কঁঠালৰ গুটিৰ বাকলি আঁতৰাবৰ কাৰণে প্ৰথমতে গুটিটোৰ অলপ অংশ কাটি ল'ব লাগিব। ঠিক ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ আপোনালোকে অলপমান কাটি ল'ব। এতিয়া আপোনালোকে কুকাৰ এটাত দি দিব লাগিব আৰু জোখমতে পানী দি ঢাকনিখন লগাই দিব আৰু বইল হ'বলৈ দিব। 5-6টা চিটি আহিবলৈ দিব আৰু তাৰপিছত গেছৰ জুই নুমুৱাই থ'ব আৰু কুকাৰৰ ভাপটো গুচি গ'লে পানীখিনি আঁতৰাই পেলাব। আৰু এয়া চাওক, বইল কৰোঁতেই বগা বাকলিখিনি আঁতৰাই গৈছে আৰু এতিয়া অলপ অলপ কটাৰীখনেৰে ৰঙচুৱা বাকলিখিনি আঁতৰাই দিব। খুব সহজতে এই পদ্ধতিত বাকলি গুচাব পাৰি। আশা কৰোঁ আপোনালোকৰ কামত আহিব। যিসকলে নাজানে আৰু জনাখিনিয়েতো জানে আৰু কেনেকৈ আঁতৰাব লাগে। এতিয়া আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। এতিয়া সিজাই লোৱা কঁঠাল গুটিকেইটা কাটি লোৱা পিঁয়াজ আৰু জলকীয়া আৰু এটা সিজাই লোৱা কণী দি দিব আৰু সোৱাদমতে নিমখ আৰু লগত দিব লাগিব ভোট জলকীয়াৰ আচাৰৰ তেল আৰু এইখিনি ভালকৈ হাতেৰে পিটিকি ল'ব। খুবেই সোৱাদ লগা এটা অসমীয়া থলুৱা জুতি। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ, পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।